Tackle them. Hi, this is Soitndo Hom. মই আপোনালোকক এটা মানে অদ্ভুত তৰিকা দেখাবলৈ লৈছোঁ যিটো সচৰাচৰ মানে দেখিবলৈ পোৱা যায় প্ৰত্যেক ঠাইতে কিছুমান বস্তুৰ পৰা ডিষ্টাৰ্ব হয় যেনেকৈ মিঠা জাতীয় সামগ্ৰী হোটেল বা ঘৰত ৰাখিলে কিছুমান আপোনাৰ ডিষ্টাৰ্ব হয় সেই ডিষ্টাৰ্বটো মানে আপুনি নাইকিয়া কৰিবলৈ মাখিৰ পৰা আপুনি দেখিছে ইয়াত লিখা আছে মাউচ এণ্ড ৰেড লিখা আছে গ্লু স্নেয়াৰ লিখা আছে এইটো মানে একচুৱেলি কি নিগনি আৰু কিহৰ কাৰণে আছে মানে মাখিও মানে মই মাখি মানে যি ধৰে ইয়াত লাগি ধৰে মই গোটেই তথ্য চিত্ৰখন আপোনালোকক দেখাইছোঁ চাওক এখন কিতাপৰ নিচিনা খুব এখন দোকানত কিনিবলৈ পোৱা যায় হয়তো দোকানত কিনিবলৈ পোৱা যায় এখন আপুনি কেনেকুৱা দোকানত পোৱা যায় 50 টকা নহয় কেনেকুৱা দোকানত গেলামাল দোকান এখন আপুনি গেলামালৰ দোকানত প্ৰায় কিনিবলৈ পোৱা যায় 50 টকা ইয়াৰ মূল্য বেছি নহয় যদি আপোনাৰ হোটেল আছে কাৰোবাৰ বা আপোনাক মাখিয়ে বোলে ডিষ্টাৰ্ব দিছে তেতিয়াহ'লে মাখি এই কিতাপখন লুটিয়াই দিলে এটা ছবি ওলাব মই দেখাই দিছোঁ আপোনালোকে দেখিছে অসংখ্য মাখি এইবিলাক মাখি আপোনালোকে দেখিছে অসংখ্য মাখি হয় আৰু মাখিবিলাক মানে ইয়াত মানে এটা আঠা জাতীয় সামগ্ৰী থাকে এই মানে কভাৰটোত লাগি থাকে আঠা জাতীয় সামগ্ৰী দেখিছে ইয়াৰ যিবিলাক আপোনাৰ এইটো কালাৰ দেখিছে কালাৰত যিবিলাক মানে মাখি লাগি ধৰিছে কালাৰটো কি হ'ব য়েল্ল' কালাৰটো দেখিছে এইটো গোটেইটো এটা আঠা জাতীয় হৈছে য়েল্ল' কালাৰটো এখন কিতাপৰ নিচিনাহে আপোনাৰ লুটিয়াই দিব পাৰি গোটেই কভাৰটো আৰু কভাৰটোত আপোনালোকে দেখিছে যে এতিয়া কিমান মাখি মৰিছে মানে মাখিৰ কাৰণে যে উপযুক্ত মই আপোনালোকক দেখালোঁ যে এই মানে যিটো আমি এই বস্তুটো আপোনালোকে চব এই অসংখ্য মাখি এইবিলাক সকলো মাখিয়ে হয় মানে মাউচ এণ্ড ৰেড গ্লু স্নেয়াৰ যিটো মানে আপুনি মানে এই মানে পিকচাৰ কোৱালিটি থকা গেলামালৰ দোকানত আপোনালোকে কিনিবলৈ পাব ইয়াৰ দাম বেছি নহয় মাত্ৰ 50 টকা কিন্তু মাখিৰ কাৰণে মই যি দেখিলোঁ যে হোটেল বা কিছুমান ঠাইত মাখিৰ বহুতো ডিষ্টাৰ্ব হয় গতিকে সেই ডিষ্টাৰ্বটোৰ পৰা আপোনালোকে পৰিত্ৰাণ পাবলৈ হ'লে ইয়াক কিনি আনিলে আপুনি ইয়াৰ ফলত হয়তো উপকাৰ পাব আৰু মই বৰ্তমান হোটেল এখন লাগিছিলোঁ আৰু হোটেলখনত দেখি আপোনালোকক এই ভিডিঅ'টো ধৰি ৰাখিবলৈ প্ৰস্তুত হ'লোঁ প্লিজ লাইক এণ্ড শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব দি আছাম জেডি চেনেলত এনেকুৱা বহুত উপলব্ধ নতুনকৈ মই আহি আছোঁ আপোনালোকৰ মাজলৈ বাই বাই দিছ ইজ জয়ন্ত অসম